মই ধীৰেন ৰাম চিয়াৰী। মই অসুস্থ হৈছোঁ 15 তাৰিখৰ পৰা, ফেব্ৰুৱাৰী 15 তাৰিখ। তাৰপিছত ইয়াত ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেলত যোৱা 21 তাৰিখৰ পৰা ভৰ্তি হৈ আছোঁ। আজিলৈকে আছোঁ। ৰোগটো হ'ল এতিয়া বিশেষকৈ কিডনীৰ প্ৰব্লেম। কিডনীটো ফিকিছে, তাৰপিছত হিমোগ্ল'বিন, এলবুমিন এইবিলাক কমিছে। যিহেতু মই বাগৰুম্বা দহৰ এক্সপাৰ্ট কমিটিৰ মেম্বাৰ আছিলোঁ, গতিকে মই চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে মোক অকণমান ফিৰি চায়। সেইটোৱে। কোনো চৰকাৰী মানুহ অহা নাই। মই লোকেল MLA ফোন কৰিছিলোঁ, এখেতে আহিম বুলি কৈছিলে, আজিলৈকে দেখা দিয়া নাই।